নমস্কাৰ। সময় সেইদিনা পুৱা 7মান বাজিছে। আগদিনা মায়ে ক'লে যে তই কাইলৈ ৰাতিপুৱাই মাছৰ বজাৰলৈ গৈ মোক দুটা সৰু সৰু মাগুৰ মাছ আনি দিবি, কিবা মাংগলিক কামৰ কাৰণে লাগে। মই সুধিলোঁ, শিঙি মাছ হ'লে নহ'বনে? মায়ে ক'লে, নহয়, তই মাগুৰ মাছেই আনিবি। প্ৰায় 7মান বজাত মই উজান বজাৰৰ নদী পাৰৰ যে মাছৰ ঘাটখন আছে, সেই তাতে ফুটপাথত থিয় হ'লোঁ। ফুটপাথৰ ইটো ফালে আছে শাৰী শাৰী চাইকেল, একদম ৰৈ আছে। আৰু গৰাকীসকল হ'ল মাছৰ খুচুৰা বিক্ৰেতাসকল। এই চাইকেলবোৰ দেখিলে মোৰ বৰ লাজ লাগে, সঁচাকৈ। কাৰণ এই মাছৰ যে খুচুৰা বিক্ৰেতাসকল আছে, তেওঁলোকে ৰ'দ বতাহ গৰম ঠাণ্ডা নেওচি ৰাতিপুৱা ওলাই আহি ইয়াৰ পৰা মাছ ল'ব, মাছ লৈ চাইকেলত বোজাই কৰিব। তাৰপিছত যে ইমান বেছি কৰ্মোদ্যম, ইমান বেছি সমৰ্পিত মনোভাৱেৰে, ইমান বেছি উৎসাহত তেওঁলোক বতাহত বিলীন হৈ যায় গুৱাহাটীৰ বিভিন্ন অঞ্চলে অঞ্চলে। দেখি মোৰ নিচিনা অকৰ্মণ্য এলেহুৱা মানে এনেকুৱা মানুহৰ বৰ লাজ লাগে। যিটো মানে ভংগীত সিহঁতে চাইকেল লৈ যায়, মই গাড়ীত যাওঁ, তথাপি সিহঁতক দেখিলে মই লাজ পাওঁ। কিয় হয় এনেকুৱা? মই এজন বৰ আৰামপ্ৰিয় মানুহ, গতিকে এই চাইকেলবোৰ দেখিলে মোৰ বৰ খং উঠে, মোৰ বৰ লাজ লাগে, বৰ বৰ অপমান বোধ কৰোঁ। মই মানহানিৰ কেছ দিম কোনোবা দিনা সিহঁতৰ ওপৰত। বাৰু যি নহওক, তাৰপিছত মই ঘাটলৈ বুলি নামি গ'লোঁ। গৈ প্ৰথমতে বুটকৰ বিহাৰী সম্প্ৰদায়ৰ হ'ব বুঢ়ী মানুহ এগৰাকীক সুধিলোঁ, মাগুৰ মাছ আছে নেকি? তাই ক'লে, মাগুৰটো নাই আজি বজাৰত, আপুনি বৰলীয়াই লৈ যাওক, ভাল বৰলীয়া আছে। মই আৰু অলপ তললৈ নামি গ'লোঁ। গৈ পাই এজনক সুধিলোঁ, বাবা এই মাগুৰ মাছ আছে নেকি? নাই দাদা, মাগুৰ আজি ক'ত পাব, ছিঙি লৈ যাওক, ছিঙি আছে। মাগুৰ আজি বজাৰত নাই, আপুনি কালি পাব। এজনে আকৌ কাষৰ পৰা মাতিলে, দাদা আপুনি উলুবাৰী বজাৰত যদি ৰাতিপুৱা যায় পাই যাব, এতিয়া টাইম আছে, আপুনি যাওক পাই যাব। দুটা মাছৰ কাৰণেতো আৰু মই অফিচত ছুটি ল'ব নোৱাৰোঁ। তাৰপিছত আৰু আগুৱাই গ'লোঁ। গৈ এনেকুৱা কৰোঁতে হঠাৎ কিবা চকা মকা গৈ যেন মই মাগুৰ মাছ দেখিলোঁ এনেকুৱা লাগে। ৰ'লোঁ, ৰৈ পেলাই চালোঁ, হয় মাগুৰ মাছ আছে। মই গৈ ল'ৰাজনক সুধিলোঁ, বা এই মাগুৰ মাছ দুটা লাগে অ'। দুটা কি বুলি সি মাছকেইটাৰ পৰা দুটা মাগুৰ উঠাবলৈ যাওঁতে মোক ক'লে, এই সৰু সৰু একদম সৰু সৰু। সি মোক ক'লে, সৰুতে কি কৰোঁ? মই ক'লোঁ, সৰু মাছ লাগে অ', এই পূজাৰ কাৰণে লাগে। পূজাৰ কাৰণে লাগে? পূজাৰ কাৰণে লাগিলে আপুনি ডাঙৰ লৈ যাওক। সৰু মাছবিলাকে মন্ত্ৰ কেনেকৈ বুজিব? ডাঙৰ মানুহে বুজি নাপায়। মই ক'লোঁ, বাৰু হ'ব দে, তই হেৰি কৰ, দেচোন এই দুটা দে। সি এটা উঠালে, উঠাই প্লাষ্টিক পেকেট এটাত ভৰালে, অলপ পানী দিলে। দেখি মাছকেইটা ওজন কৰিব নিছে। মই বোলে, কি ওজন কৰোঁ? এই দুটা মাছে দিম। আৰে দাদা, 1400 টকা কেজি। কিমান বুলি ক'লে? 1400 টকা। 1400 টকা, 1400 টকা। অকণমান একাষৰীয়াকৈ আহি পেলাই ঘৰলৈ ফোন কৰিলোঁ, হেৰা 1400 টকা কেজি কৈছে মাগুৰৰ। তেওঁ সিফালৰ পৰা ক'লে, আপুনি এটা কাম কৰক, 1400 টকা কেজিহে, আপুনি 1400 টকাটো দুটা মাছত নহয়, দুটা মাছৰ দাম কম হ'ব, আপুনি লৈ আহক। অঁ, কথাটো হয়। তাৰপিছত মই আকৌ সেই মাছৰ বেপাৰীটোৰ ওচৰলৈ গ'লোঁ, বাবা দেচোন সৰু সৰু দুটা জোখ। সি বেচাৰে আকৌ জুখিলে, জুখি মুখি দিলে 235 টকা। মই ক'লোঁ, 235 টকা কম নকৰ? সি ক'লে, ধৰ নহ'ব, 1300 টকা কিনা পৰে, আপোনাক কম নোৱাৰোঁ, আপুনি 5 টকা কমাই দিব, 230 টকা দিব। 230 টকা। তাৰপিছত আৰম্ভ হৈ গ'ল আৰু, নাই পূজাৰ কাৰণে লাগে, অলপতো কমা। নাই দাদা কমাব নোৱাৰি, 1300 টকা কিনা, আপোনাক মই, আপুনি যাওক 5 টকা কমাই দিব। না কি কামুৰিছে, আপুনি লয় যদি লওক, নহ'লে যাওক। তই এনেকুৱা কৰ, তই মোক সদায় দেখা নাপাওঁ। কি যে কথা কয় নহয়, কামৰ মানুহে ৰাতিপুৱাই ৰাতিপুৱাই কিয় এনেকৈ কওঁ, বেয়া লাগে জানানে। এই দাম কমিলে দিম বুলি ভগৱানে কৈ থৈ দিয়ক, যাওক। তই বৰ বেয়া দে,
আহি থাকোঁ ইয়াতে দেখিয়ে থাকোঁ তই তথাপি নকমাও কি কৰিম আৰু মাছ দুটা ল'লোঁ ঘৰলৈ ঘূৰি আহিলোঁ আহি আমন জীৱন কৰোঁতে ৱাইফে ক'লে পালে মই ক'লোঁ পালোঁ দিয়া আৰু নাপামনে তাৰপিছত মাছ দুটা মাক দিলোঁ মায়ে মাছকেইটা চালে মই ক'লোঁ ঠিকে আছেতো মায়ে বৰ ধুনীয়া মাছ লগে লগে মোৰ মনত পৰি গ'ল বিখ্যাত ইংৰাজী সেই কথাষাৰ The most beautiful thing in this world is to see your parents smile and knowing that you are the reason behind that smile. Wow, fantastic. Neki, মায়ে হাঁহিছে তাতকৈ ডাঙৰ বস্তু আৰু কিবা থাকিব পাৰে